Hi friends, আজি মই বনাম পানী পিঠা বুটৰ দালি আৰু কাবুলি বুটৰ লগত। এয়া চাওক, এইখিনি মই ৰাতি তিয়াই থৈছিলোঁ আৰু চাউলখিনি মই 1 ঘণ্টাৰ আগতহে তিয়াইছিলোঁ আৰু চাউলখিনি মই মিক্স কৰিছোঁ অকমান জিৰা, কেহা জলকীয়া আৰু আদা নহৰু। এয়া গোটেইখিনি দি মই এতিয়া ইয়াত খিনি গুড়ি কৰি ল'ম। এইখিনি মোৰ গুড়ি হৈ গ'ল। এতিয়া মই ইয়াত এড কৰিম কেইটামান পদিনাৰ পাত। এয়া চাওক, আপোনালোকে পদিনাৰ পাত নিদি ধনিয়া পাতো দিব পাৰিব। এইখিনি মই আকৌ গুড়ি কৰি ল'ম। এয়া মই এই ঘোলখিনি ৰেডি হৈ গৈছে। ঘোলখিনি বেছি ডাঠো নকৰিব আৰু বেছি পাতলো নকৰিব, নহ'লে পিঠাখন বেয়া হ'ব। এইখিনি মই এতিয়া এটা বাটিত ধুনীয়াকৈ উলিয়াই ল'ম। এয়া চাওক, এইখিনি মই উলিয়াই ল'লোঁ। এতিয়া মই ইয়াত দিম অকণমান নিমখ। এয়া নিমখ অকণমান দিছোঁ আৰু এতিয়া মই অকণমান দিম জালুকৰ গুড়া। এইখিনি দি অকণমান ভালকৈ মিলাই লৈছোঁ আৰু ইয়াতে মই অকণমান দিম কাটি থোৱা পিঁয়াজ। এয়া চাওক, কাটি থোৱা পিঁয়াজ অকণমান দি দিছোঁ। এইখিনি মই এতিয়া ভালকৈ মিলাই ল'ম। এইখিনি এনেকৈ ভালকৈ মিলাই লৈছোঁ। এইখিনি মই বনাবলৈ ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া ভালকৈ বনাই ল'ম। এয়া মই অকণমান তেল দি লৈছিলোঁ টাৱাখনত। এতিয়া মই এইখিনি ঘোলখিনি এনেকৈ দি দিছোঁ। আপোনালোকে ঘোলখিনি টাৱাখন লগতো ঘূৰাব পাৰিব, নহ'লে যিখন হেতাৰে ঢালিছে সেইখন হেতাৰেও গোল কৰিব পাৰিব। এয়া এনেকৈ গোল কৰি দিব। এইটো ৰেচিপিটো মোৰ শাহুৰ মাৰ হয়, তেখেতৰ পৰাই মই শিকিছিলোঁ আৰু লগতে মোৰ ফালৰ পৰাও কেইটামান বস্তু এড কৰি দিছোঁ। তেখেতে কিন্তু বহুত ধুনীয়া টেষ্টিকৈ বনায়। এয়া চাওক, এইখিনি এনেকৈ বহলাই দি ঢাকনিখন মাৰি দিব অকণমান সময়ৰ কাৰণে আৰু গেছটো অকণমান কমত দি থ'ব, নহ'লে জ্বলি যোৱা চান্স থাকে। এয়া এইখিনি এনেকৈ কৰি মই গোটেইকেইখন এতিয়া বনাই ল'ম। এয়া চাওক, পাতল হৈ গৈছে। এতিয়া ঢাকনিখন মাৰি দিম। এয়া ফ্ৰেণ্ডছ, এইখিনি মোৰ পিঠা ৰেডি হৈ গ'ল। চাওক, এইখিনি গৰমে গৰমে কিবা চাটনি নহবা চচৰ লগত খাবচোন, বৰ টেষ্টি লাগে। এয়া ফ্ৰেণ্ডছ, আজি মোৰ পানী পিঠা ৰেডি হৈ গ'ল। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে আপোনালোকে ৰেচিপিটো বনায়ো খাব। থেংক ইউ।